ধেমালি নহয় 7 বছৰত 500টা গীতত অভিনয় কৰা বিশেষকৈ আমিতো কল্পনাই কৰিব নোৱাৰিম যদি মই 5টা আপোনাৰ প্ৰজেক্টৰ 5টা গীতৰ নাম ল'ব দিওঁ আপুনি কোন 5টা নাম ল'ব প্ৰথমটো মই ক'ব লাগিব তুমি জিলিকি জিলিকি তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অকা তুমি জিলিকি জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ময়ূৰ মিক্স এছামিজ আশা কৰোঁ সকলো ভালে কুশলে আছে ময়ো ভালে আছোঁ আৰু আজিৰ অতিথি হৈছে ধ্ৰুৱ কাশ্যপ ধ্ৰুৱদা আছে নমস্কাৰ দেই নমস্কাৰ আৰু বহুদিন আগতে কণ্টেক্ট চলি আছিলে ন হয় বহুত ব্যস্ততা মানে মূৰত আজি লগ পালে ভাল লাগিলে প্ৰথমতে খবৰ কেনেকুৱা খবৰ বৰ্তমান ভালে তোমাৰ ঠাণ্ডা বতৰ কাম চাম পুৰা একদম কাম চলি আছে ন চলি আছে শ্বুটিংবিলাক চলি আছেনে চলি আছে চিৰিয়েলখন কৰি আছোঁ বাকী গানৰ কাম চলি আছে আৰু জানিব পাৰিছোঁ ৱেব ছিৰিজৰ লগতে জড়িত ৱেব ছিৰিজ এখন আমাৰ নিজৰে প্ৰডাকশ্যন এখন কৰিছোঁ কালি প্ৰমোটো ৰিলিজ কৰিলোঁ আমি সকলো জানিম বাৰু প্ৰথমতে বায়'গ্ৰাফি যিহেতু এজন অভিনেতা হওক বা কণ্ঠশিল্পীয়ে হওক ব্যক্তিগত জীৱনৰ কথা জানিব বিচাৰে ন ক'ত কেনেকৈ জন্মগ্ৰহণ কৰিছিল কি কৰিছিল প্ৰথমতে আপোনাৰ জন্ম ক'ত আৰু কেতিয়া জন্ম মোৰ গহপুৰ কলাবাৰীত মোৰ জন্ম কলাবাৰী ন হয় কলাবাৰী গহপুৰৰ এডোখৰ সৰু ঠাই আচ্ছা বাৰ্থডে মোৰ 1 ডিচেম্বৰ জাষ্ট হৈ গ'ল আৰু বাৰ্থডে কাৰণে মই গ'লোগৈ জুকো ভেলী পাইছিলোঁ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ জুকো ভেলী যাই পালে জুকো ভেলী তাৰপিছতে মই পাৰিনে নোৱাৰি চন্দ্ৰ নকৰোঁ জানে বাৰু বহুতে তাৰপিছত ঘৰত কোন আছে ঘৰত মোৰ মা দেউতা ভণ্টি আৰু মই মানে সৰু পৰিয়াল সুখী পৰিয়াল হয় সৰু পৰিয়াল বাকী পঢ়া শুনা মই তাতে কৰিলোঁ কমপ্লিট কৰাৰ পিছত তাতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত মই 2011ত তোমাৰ গুৱাহাটী আহিলোঁ আহি পেলাই এক্টিং কোৰ্চ কৰিলোঁ চিগালত ৰাহুল ছাৰৰ তাতে মই এক্টিঙৰ প্ৰথম কোৰ্চ আৰম্ভ কৰিলোঁ মানে আনুষ্ঠানিক শিক্ষা আছে আৰু ন গুৱাহাটী যে আহিলে প্ৰথমতে গাঁৱত আগতে কিবা কৰিছিল নে অভিনয়ৰ কাম কৰা নাই গুৱাহাটীত আহি আৰম্ভ কৰিছে গাঁৱৰ পৰা মই একদম গাঁৱত থকা সৰুৰ পৰাই অভিনয় হওক গান হওক এইবিলাকৰ লগতে জড়িত আচ্ছা খেলা ধূলা চবতে আচ্ছা পৰিয়াল কোনোবা আছিল নেকি এইটো লগত জড়িত মোৰ দেউতা মা মানে প্ৰফেচনেলি নহয় বাট আমাৰ সেইখিনি এলেকাত আছে আৰু জড়িত দেউতা বহুত জড়িত দেউতা ভালকৈ জড়িত বাৰু প্ৰথম মানে আপুনি মিউজিক ডান্সত আহিলে নে কিবা বেলেগ আপুনি ডাইলগ ডেলিভাৰী কৰিছিলে প্ৰথমতে নাই মই ফাৰ্ষ্ট মানে তোমাৰ যেতিয়া মই চিগালত শিকিলোঁ তাৰপিছত অল ইণ্ডিয়া বহুত ষ্টেটত মানে মই MSR গ্ৰুপত চিগালৰ হৈ প্ৰথম নাটক বহুত কৰিলোঁ বহুত নাটক কৰিছোঁ তোমাৰ ইণ্ডিয়াৰ অলমষ্ট 70% ষ্টেট নাটক কৰিছোঁ মানে হয় নেকি তাৰপিছত কিমান চনৰ কথা এইটো 2012-13-14 মানলৈকে 14 মানলৈকে মানে নাটক চলি আছিলে তাৰ মাজতে তোমাৰ VCD কৰিলোঁ প্ৰথম CD কৰিছিলোঁ বৰ্ষাবাৰ ডাইৰেকশ্যনত প্ৰথম CD কৰিছিলোঁ তাৰপিছত ৰহে দৈ চাইছিলোঁ মনত আছে তাৰপিছত ৰাগদা আছিলে তেতিয়া আৰু ওলাইছিলোঁ আপোনাৰ লুকটো অকণমান বেলেগ আছে তেতিয়া সৰু আছিলোঁ আৰু তেতিয়া অভিয়াছলি তাৰপিছত তোমাৰ ৰং চেনেলত এই FIR আছাম ফাইটছ বেক শুকুলা মেঘৰ চাহ সেই তেনেকৈ সৰুকৈ কৰি 2014 নে 15ত জানো তুমি জিলিকি জিলিকি থকা সেইটো একেবাৰে সেইটো বৰ্তমান ভাইৰেলৰ কথা হয় আৰু সেইটো মানে কি তেতিয়া সেইটো সময়ত তোমাৰ মিউজিক ভিডিঅ'ৰ সেই যিটো মানে আমাৰ এটা নতুন ধাৰা সৃষ্টি হ'ল সেই তেতিয়াৰ পৰাই এইবিলাক আৰম্ভ হ'ল তেতিয়াৰ পৰাই তাৰ আগত বাবুদাৰ পেডেল মাৰিটো হিট হৈছিলে তাতে আপুনি আছিলে ন তাত নাই মই মানে সেইবিলাক গান মানে তোমাৰ এতিয়া বৰ্তমান যিটো মানে কিমান মিউজিক ভিডিঅ' বনাই ন তাৰ আগততো তেনেকুৱা নাছিলে ন সেইটোৱে মানে প্ৰথম আপোনাৰ মানে টাৰ্ণিং পইণ্ট বুলি ক'ব গ'লে তুমি জিলিকি জিলিকি থকা হ'ব নে সেইটোৱে হ'ব ন সেইটো সুবিধা কেনেকৈ বোলে যেতিয়া আপুনি নাটক কৰা বুলি ক'লে সেইটো সুবিধা কেনেকৈ ক'ৰ পৰা আহিলে সেইটো একচুৱেলি মোৰ ফ্ৰেণ্ড গৌৰাংগ এক্টৰে হয় কাপলাংকাটো কৰিছে তাক চিনি পায় সকলোৱে গৌৰাংগ আলু কেৰেক্টাৰটো কৰিছিলে কাপলাংকা থিয়েটাৰ কৰি আছে থিয়েটাৰ কৰি আছে গানটো মই একচুৱেলি বুলবুলদাৰ এখন কিবা প্ৰজেক্ট এটা কৰিব মংগললৈ গৈছিলোঁ সি অলৰেডি বুলবুলাৰ সেই প্ৰজেক্টটোত সি আগৰ পৰা কৰি আছে তাৰপিছত মই তেতিয়া যাওঁতে মানে তেনেকৈ আমাৰ নিশাহঁতে চিনাকি হ'ল নিশা কলিতা মানে জিলিকি জিলিকি হিৰইন
তেনেকৈ নিশা সত্ৰীৰ চিনাকি হোৱাৰ পিছত মানে সি চিনাকি কৰি দিলে যে এনেকৈ ধ্ৰুৱ এই তো নাটক কৰে তো তাই মানে নাটক এখন কৰাৰ কথা আছিলে ৰবীন্দ্ৰ ভৱনত আচ্ছা তো মোক সেইকাৰণে নাটকৰ কথা লৈ পেলাই মোৰ লগত ডিছকাছ কৰিব লওঁতে সেই তেনেকৈ কথাবোৰ আগবাঢ়ি পেলাই পিছত নিশাই প্ৰজেক্টটো ল'লে আৰু তাইৰ প্ৰডাকশ্যনৰে হয় তাৰপিছত মোক ক'লে আৰু এনেকৈ গানটো কৰোঁ বুলি তো সেয়াই তেনেকৈ কৰিলে তেনেকৈ ভাইৰেল হৈ গ'ল ন ভাইৰেল হৈ গ'ল মই একচুৱেলি তেতিয়া গম নাপাওঁ তেতিয়া মই তোমাৰ মোৰ প্ৰথমখন অসমীয়া চিনেমা লাভ ইন টাৱাঙৰ শ্বুটিঙত মই টাৱাঙত আছিলোগৈ গানটো শ্বুটিং কৰিয়ে মানে মই গুচি গ'লো আৰু তেতিয়া গানৰ ইমান হেৰি নাই তেতিয়া তোমাৰ না ইউটিউব কিবা এনেকাৰ কোনো মানে ইমান তেনেকুৱা নাছিলে মানে 1 GB নেটত 190 rupees লয় মোৰতো ক'ত মানুহে ইউটিউব তেতিয়া সেইটো সেনেকুৱা আছিলে চ' তাৰপিছত মই তোমাৰ তেতিয়া টাৱাং গৈছোঁ টাৱাঙৰ পৰা চিনেমাখন শ্বুটিং কৰি অহাৰ পিছতহে মানে মই গম পাইছোঁ যে গানটো অসমত ইমান চলিছে মানে আৰু সেইটো সময়ত যেটো ইউটিউবৰ মানে তেনেকুৱা এটা প্ৰচলন নাছিলে সেইটো হিচাপত আজি সময়ত চালে কেনেকুৱা এটা ভাল লাগিছে আপোনাৰ মনটো কেনেকুৱা লাগিছে সেইটো সময়ত ইমান মানুহ চাইছে মোৰ এইটো কথা ভাল লাগে সেইটো সময়তে ইমান মানুহে চাইছে আৰু আজিও মনত ৰাখিছে এতিয়াও মোক বহুত জেগাত সেইটো তুমি জিলিকি জিলি বুলি কৈ পেলাই চিনাকিটো হওঁ ভাল লাগে সেইটো মনটো আৰু এতিয়াতো বহুত প্লেটফৰ্ম আহি গ'ল ছ'চিয়েল মিডিয়া বহুত ষ্ট্ৰং হৈ গ'ল তাৰপিছত আপুনি আপোনাৰ শেহতীয়াভাৱে এটা বগী বগী চৰাইটো ক'ব নালাগে এইটো খুব সুন্দৰ ভাইৰেল হৈছে ন তাৰপিছত তেনেকৈ আৰু কিমানটামান মিউজিক ভিডিঅ' কৰিলে আজিলৈকে আজিৰ দিনত মিউজিক ভিডিঅ' সঁচা কথা ক'বলৈ গ'লে মোৰ নিজৰে মনত নাই এনে আনুমানিকটো এটা আনুমানিক হ'ল আৰু 500 প্লাছ ৱাও 500 প্লাছ মান হ'ব কাৰণ বহুত ভিডিঅ' মানে ৰাইজৰ মাজলৈ নাযায় ন এতিয়া যিখিনি বহুত পপুলাৰ হয় সেইখিনি বস্তু বহুতে গম পায় কিন্তু কিছুমান মানে এনেকুৱাও থাকে কম ভিউৱাৰ্ছ থাকে সেইখিনিতো মানুহে ইমান গম নাপায় ন বা কেতিয়াবা ৰিলিজো নহয় যেহেতু আপুনি গহপুৰৰ পৰা আহি গুৱাহাটীত থিতাপি লৈ সিমানখিনি কাম কৰিলে আপুনি শিক্ষা জীৱন আপুনি ক'ত সামৰি গহপুৰতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ তাতে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি পেলাই তাৰপিছত মই এক্টিঙৰ ওপৰত পঢ়িলোঁ একচুৱেলি এইটো এটা মোৰ ইণ্টাৰেষ্টিং কাহিনী আছে 2008ত মই মানে তোমাৰ HS কমপ্লিট কৰি মই জ্যোতিষ দেৱনাত আহিছিলোঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবলৈ তাৰপিছত সেইটো মই জ্যোতিষ দেৱনাত ছিট নাপালোঁ যিহেতু মই আৰ্টছৰ ষ্টুডেণ্ট হয় তাত তেতিয়া সেইটো ছায়েন্সৰ লাগে মোৰ আপোনাৰ পলিটিকেল তো তাৰপিছতে সেয়া গুচি গ'লোঁ পিছত আকৌ এক্টিং পঢ়িলোঁ পিছত গুচি গ'লোঁ ন গৈ আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আকৌ মানে গ্ৰেজুৱেশ্যন সেয়াই আৰু এক্সাম দি মেলি আকৌ এক্টিঙত গুচি আহিলে ঠিক আছে ভাল লাগিলে জানি আৰু ঘৰৰ পৰা সমৰ্থন আছিল নে কোনোবা ফেমিলি মেম্বাৰে কয় যে ভালকৈ পঢ়া শুনাত মন দে কিবা চাকৰি মাথা মাৰ কিবা বেলেগ কৈছিলে নেকি নাই মোৰ নিজৰ মা দেউতাই আজিলৈকে মোক এইটো কথা লৈ পেলাই কোনোদিন একো কৈ পোৱা নাই আৰু মোক বহুত ছাপোৰ্ট কৰে সেইটো কাৰণে মই বহুত লাকি কাৰণ দেউতাহঁতে বহুত ভাল পায় কিন্তু চ' খালি এটাই কৈছিলে যেতিয়া মই এক্টিং পঢ়িম বুলি যেতিয়া মই কৈছিলোঁ দেউতাই মোক এটা কথাই কৈছে যাতে মানে এইটো কৰি পেলাই কেইদিনমান পিছত যাতে আকৌ এইটো নোৱাৰিলোঁ বুলি কৈ পেলাই মানে ঘূৰি আহিলে নহ'ব মানে য'ত যা মানে গতিকে আগতে মানে ভাবি লোৱা যে কোনটো কৰিলে ভাল হয় তো সেইটোৱে কৈছিলে জাষ্ট আৰু আপোনাৰো বিশ্বাস এটা আছিল চাগে মই এইটো মোৰতো মই কেনেকৈ আহিছোঁ ইয়াত না মোৰ কোনো চিনা জানা আছিলে না সেইটো সময়ত আজি নিচিনাকৈ ধৰা ফেচবুকতে হওক বা ইনষ্টাতে হওক তোমাৰ লগত ধৰা মই চিনাকি হৈছোঁ তেনেকৈ আহিবলৈও কোনো অপশ্যনেই নাছিলে তেতিয়া ফেচবুক মানে বহুত কম ইউজ কৰে মোৰ নিজৰে নাছিলে চ' সেইটো সময়ত তেনেকুৱা কোনো কানেকশ্যন নাই যে মই মানে ঘৰত থাকোঁতেই মই কাৰোবাৰ লগত ইয়াত ডিছকাছ কৰি পেলাই মই ইয়ালৈ আহিবলৈ মই ডাইৰেক্ট গুচি আহিছোঁ এক্টিং কৰিম বুলি আহি মুঠতে মোৰ লগৰ এটা আছিলে মনোজ তাৰ নামটো ক'বই লাগিব সি মোতকৈ আগত আহিছিলে সি বিহু টিমত সিও গান গাইছিলে ময়ো গান গাইছিলোঁ বিহু টিমত তো তেনেকৈ চিনাকি তাৰ মানে গীতো গায় তো সেইটো সময়ত তাৰপিছত সেইটো সময়তে সি মোতকৈ আগত আহিছে গুৱাহাটী সি কীবৰ্ড শিকিবলৈ আহিছিলে তো তাৰ লগতে মোৰ যি কণ্টেক্ট আছিলে তাক ক'লোঁ যে এক্টিং ক'ত পঢ়িব পাৰি মোক ক'লে এনেকৈ চিগাল বুলি বাহুল ছাৰ ইনষ্টিটিউট আছে চ' সেয়া আহিলোঁ সি লৈ আহিলে তাতে তোমাৰ সেয়া পঢ়িলোঁ সেয়া তেনেকৈ আগবাঢ়ি গ'ল আৰু তেনেকৈ মানে ৰাইজে লৈ গৈ আছোঁ আৰু
আৰু আপুনি গীতৰ যিটো আপোনাৰ যাত্ৰা কিমান বছৰীয়া হ'ল মানে নাটকক বাদ দি পেলাই গীতৰ যাত্ৰা অভিনয় কৰা গীতটো তেনেকৈ সেয়াই আৰু তোমাৰ তেনেকৈ সামৰণি হৈ থাকিলে তাতে বিহু টিমত মই 2 বছৰ 3 বছৰমান গান গালোঁ তাৰপিছত গুৱাহাটী অহাৰ পিছত বিভিন্ন জেগাত তোমাৰ মঞ্চত প্ৰগ্ৰেমো কৰিছোঁ দুই এখন জানে কিছুমানে আৰু তাৰপিছতে তোমাৰ এনে কিমান বছৰ যাত্ৰানো অভিনয় কৰা আপোনাৰ টোটেল যাত্ৰা বুলি অভিনয় সেয়া 2011ৰ পৰা এতিয়া প্ৰফেচনেলি তাৰ আগৰ পৰাতো মই কৰোঁ ভাওনা হওক ৰাস হওক প্ৰায় 10 বছৰ বুলি ক'ব লাগিব 10 বছৰ পৰা ঠিক আছে 10 বছৰত 500 গীত প্লাছ অভিনয় কৰিছে যদি মই একচুৱেলি 10 বছৰত 500 নহ'ব বিকজ গানৰ সেইটো আহিছে তোমাৰ 14 মানৰ পৰা 14 মানৰ পৰাহে তোমাৰ গানৰ এইটো লাষ্ট 5 yearsৰ পৰা গানৰ এইটো বেছি আহিছে ন এতিয়া ক'ব গ'লে 8 বছৰমান হ'ব 8 বছৰমান হ'ব ন ধেমালি নহয় 7 বছৰত 500টা গীতত অভিনয় কৰা বিশেষকৈ আমিতো কল্পনাই কৰিব নোৱাৰিম যদি মই 5টা আপোনাৰ প্ৰজেক্টৰ 5টা গীতৰ নাম ল'ব দিওঁ আপুনি কোন 5টা নাম ল'ব প্ৰথমটো মই ক'ব লাগিব তুমি জিলিকি জিলিকি তাৰপিছত ক'ব লাগিব বগী বগী ছোৱালী তাৰপিছত ক'ব লাগিব মৰম বাঢ়ে নীলদাৰ তাৰপিছত ক'ব লাগিব বিলাতী দৰা এবাৰ ওলাইছিলে গীতাঞ্জলি এবাৰ তাৰপিছতে ক'ব লাগিব নীলাক্ষী নেওগৰ আমি গাঁৱলীয়া বিহুকে নাচি দিম সেইটো আমি গাঁৱলীয়া একোকে নাজানো বিহুকে নাচি দিম মোৰ ভাল লগা আৰু চবেই ভাল লাগে গোটেইকেইটাৰ ভিতৰত মানে এইকেইটা বেছি ভাল লগা ন সেইটোৱে আৰু বঢ়িয়া আৰু মানে যিটো আপুনি ক'লে গীতো গাওঁ অভিনয় কৰে গীতো গাওঁ কেতিয়াবা এনেকৈ মানে মনলৈ আহিছিল নেকি যে মই অভিনয় বাদ দি গীতত যাওঁ বা কেতিয়াবা এনেকৈ আছিলে মই গীতটো টোটেলি বাদ দিওঁ বা অভিনয় কৰোঁ কিবা এনেকৈ মনলৈ কেতিয়াবা আহিছিলে নেকি যেতিয়া মই অভিনয়ত আহিছিলোঁ সেইকণ সময়ত একচুৱেলি ছিংগাৰসকলৰ ইমান তেনেকুৱা মানে নাছিলে ন এই মিউজিক ভিডিঅ' এইটো নাছিলে সেইটো সময়ত VCDহে এইটো আছিল তেতিয়া আৰু মানে এইবোৰ ভবাই নাছিলোঁ যে এনেকৈ অসমত জুবিন দা বা এনেকৈ এইখিনি মানুহক বাদ দি যে আৰু মানে ওলাব সেইবোৰ ইমান থিংকিংটো ইমান নাছিলে আৰু ইমান মানে এইবিলাকত স্মাৰ্ট নহয়ও সঁচা কথা গাঁৱৰ পৰা আহিছোঁ ইমান দূৰদৰ্শী নাছিলোঁ তাৰপিছত এতিয়া লাহে লাহে মন যায় কেতিয়াবা মই যদি গানটো লগতে সমানে চলাই নিলো হয় বেছি ভাল বহুতে মানে কয় আৰু লগত কেতিয়াবা এক্টিং কৰি থাকোঁতেও যেতিয়া মই গান আৰু মই সদায় লাউডকৈ গাওঁ মানে যেতিয়া এক্টিং কৰোঁ মই গানটো ডাঙৰকৈ থ্ৰ' কৰোঁ আৰু সেইটো এটা ইণ্টাৰেষ্টিং কাহিনী আছে তো উদয় দাই মানে মোক বহুত গালি পাৰিছিলে এবাৰ আগতে খুব লাহে লাহে মানে লিপচিং কৰোঁ তো সেইটো বস্তু বহুত বেয়া দেখে কেমেৰাত উদয় দাই মোক সেই কথাটো বুজাই দিলে এই চিনেমাখনৰ শ্বুটিঙত তেতিয়াৰ পৰা একদম চিঞৰি চিঞৰি গাওঁ তো কেতিয়াবা কি হয় বহুত ছিংগাৰে মানে কয় ধ্ৰুৱ দা আপুনি বহুত ভাল গায় তেতিয়া এনেকৈ লিপচিং কৰোঁতে গম পাই যায় সেই তেনেকৈ কয় আৰু বাকী এতিয়া মোৰ নিজৰ অফিচিয়েল চং এটা বনাই আছোঁ বঢ়িয়া মানে কিছুমান কাম নিজৰ কৰি ভাল লাগে ন ভাল লাগে একচুৱেলি সেইটো ভাল পোৱা দেই সেইটো মই এনেকুৱা নহয় যে মই ধৰা গান গাই বা কিবা কৰি মানে এনেকৈ বহুত কিবা কৰি সেইটো মোৰ নহয় জাষ্ট মই ভাল পাওঁ আৰু এতিয়া তুমি ধৰা কেতিয়াবা খেলি ভাল পাব পাৰা সেইবুলি যে তুমি প্লেয়াৰ নহয় ন এনেকুৱা কথা এইবিলাক কৰাৰ উপৰি আপোনাৰ হবি বুলি সুধিলে কি ক'ব হবি মই ক্ৰিকেট খেলে ন মই এইটো পাইছিলোঁ আপডেট ক্ৰিকেট খেলি ভাল পাওঁ আৰু মই খুব ট্ৰেভেল কৰি ভাল পাওঁ পুৰা ভাল পাওঁ মানে মই ক্ৰিকেট খেলিবলৈ কেতিয়াবা ঘৰত গালি খোৱা কিবা ৰেকৰ্ড আছেনে ঘৰৰ পৰা গালি খোৱা কেতিয়াবা ক্ৰিকেট খেলিবলৈ গালি মানে এনেই তেতিয়া আৰু পঢ়া শুনা বাদ দি খেলিব সেইটো সৰু সুৰা গালি পাৰে কিন্তু এনেকুৱা নহয় যে একদম বহুত কিবা গালি পাৰে মানে মোক সেইটো ছাপোৰ্ট কৰে আৰু মই সেইকাৰণে তোমাৰ অল আছাম বহুত জেগাত তোমাৰ ডে নাইট মেচ আগতে বহুত খেলিছোঁ এতিয়াও মোক গাড়ীত তোমাৰ বেটিং কৰোঁ গাড়ীত তোমাৰ মোক বেট বল থাকেই শ্বুটিঙত গ'লে ক'ৰবাত উলিয়াই খেলোঁ আজি নাই এতিয়া থৈ আহিছোঁ এই মানে কালি গাড়ীখন ধুইছিলোঁ কালি পৰহি তেতিয়া নমালোঁ সেই তেনেকৈ আছে ঠিক আছে বহু কথা জানিম আৰু এইটো খণ্ড শেষ কৰিমে আমাৰ দ্বিতীয় খণ্ড আহি আছে আমাৰ তৃতীয় খণ্ড আহি আছে প্ৰেংক কল আহিব লাভ ষ্টৰী আহিব আমি এইটো খণ্ডৰ শেষত এটি সুন্দৰ গীতেৰে মানে এইটো খণ্ড সামৰি পেলাম কোনটো শুনাব মন্টুদাৰ বগী বগীটোকে গাই দিছোঁ যিহেতু এতিয়া বিহুৰ টাইম আহি আছে ন খালি মই লিৰিক্স একদম পাহৰোঁ দেই মোৰ ঠিক আছে অলপমান গুণগুণাই দিছোঁ আৰু জাষ্ট 2 লাইন বগী বগী ছোৱালী পাবলৈ মহিমা যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কহিমা ঘামতি তাক কঁকাল দিয়ে কৰেহি আমনি চকুত পৰিলে হয় মন খেলি মেলি বঢ়িয়া খুব সুন্দৰ বহুত বেছি ভাল লাগিলে আৰু আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ গীতৰ যাত্ৰা অব্যাহত হওক অভিনয় যাত্ৰা অব্যাহত হওক গতিকে আমাৰ দ্বিতীয় খণ্ড লাভ ষ্টৰী আৰু প্ৰেংক কল আহি আছে আপোনালোকে চাই থাকিব আৰু এইটো খণ্ডৰ পৰা বিদায় লৈছোঁ ন ধন্যবাদ জয় অসম
কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই